মই অগবত যাব খুজিছো মুছলমানৰ একেবাৰে মই এপিল কৰি আছো গোটেই অসমৰ মুছলমান ক্ষমতাৰ লগত যাব লাগে এইটোই কথা বিজেপিকো ভোট দিব লাগে দিব লাগে তো বিজেপিত নিদিব কিয় নিদিয়াৰ কাৰণটো কি স্কিম দিব বিজেপি এক ষ্টেপ আগুৱাব লাগিব সমস্যা কাৰ নগলে কিয় মানে মই যোৱা নাই এই কাৰণে বিজেপিৰ সংবিধান যিটো যদিও নামকা বাস্তে সেকুলাৰ কয় সবকা সাথ সবকা বিকাশ এতিয়াও আৰু খুলি একেবাৰে মুছলমানৰ লগত মিলা প্ৰীতি নাই কিন্তু এজিপিয়ে অলৰেডি দুই টাৰ্ম সংসাৰ কৰি গৈছে অসমৰ মুছলমানৰ লগত এজিপিয়ে দুই টাৰ্ম একেবাৰে খোলামেলাকে ঘৰ সংসাৰ কৰি লৈছে সেইকাৰণে মই দেখিছোঁ এটা আনা যোৱা আপুনি যদি সদায় মোৰ ঘৰত আহে বেডৰুমখন ড্ৰয়িং ৰুমখন কেনেকৈ এটা নহয় জানো এটা ফ্ৰী ফ্ৰেংক ৰিলেশ্যন থাকিব সেইকাৰণে সেকুলাৰ পাৰ্টি হিচাপে মই তাতে গৈছোঁ তাত এটা ৰিজনেল ফ'ৰ্চৰ লগত যোৱাটো ভাল আমাৰ সৰু সুৰা দাবীখিনি উত্থাপন কৰা সম্ভৱ হ'ব আপোনাক কোনে কৈছে বিজেপিয়ে বেয়া কাম কৰিলে মই কথা নাপাতিম বুলি কিয় নাপাতিম বুলি আপোনাক কোনে কৈছে আদৰ্শ ক'ত কোনটা নাই দাদা আপোনালোকে যে ইমান চিনিয়ৰ জাৰ্নেলিষ্ট চিনচিয়াৰলি জাৰ্নেলিজম কৰি আছে কোনজন মানুহৰ 12 বছৰ ৰাজনীতিত আদৰ্শ আছে ফ্ৰম ডে ওৱান যিদিনা দেশ স্বাধীন হৈছে ইলেকশ্যন হৈছে ফাৰ্ষ্ট ইলেকশ্যনৰ পিছত হোম মিনিষ্টাৰ সেকুলাৰ গভৰ্ণমেণ্ট হৈছে কংগ্ৰেছৰ সেইদিনাও থানাত কি কৰা হৈছে কালী মন্দিৰ পাতা হৈছে এই হ'ল আমাৰ দেশৰ সেকুলাৰ ৰাইটিংছৰ বাহিৰত ইণ্ডিয়াত একো নাই ইউডিএফে মুছলমানৰ কথা কয় যে কংগ্ৰেছৰ হিন্দু এম এল এ হিন্দুৰ কথা কয় বাগানৰ এম এল এ বাগানৰ কথা কয় ইউডিএফৰ মুছলমান এম এল এ কয় ৰাইট উইংছ আৰু ক'ত আছে নীতিশ কুমাৰ 6 বাৰ ইলেক্টেড হৈ 11 বাৰ শপত লয় ক'ত আদৰ্শ আছে আদৰ্শটো ক'ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জাতিৰ দলিল যদি জাতিৰ নায়ক হৈ বিজেপি কৰিব পাৰে মোৰ নিচিনা সৰু এটা মানুহে কিয় কৰিব নোৱাৰে সেই কথাটো কৈছো ভাই মোৰ পচন্দৰ কাৰণত মোক যাব দিয়ক আমি কিয় চাবি থাকে যিকোনো এটা আৰু মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি গৈছো ভাই কিয় নাযাম এফিচিয়েণ্ট মুখ্যমন্ত্ৰী কাম কৰিছে মোৰ সময়ত 1200 কৰোৰৰ কাম দিছে আৰু এটা কথা কৈ আছো এইখন অসমত এক্ৰছ দ্য পাৰ্টি লাইন কোনো নেতা নাই হিমন্ত বিশ্বৰ বাহিৰত গোটেই সমস্যাখিনি সমাধান কৰাৰ যোনে যি কওক হি ইজ ডেছপাৰেট তাৰ বাহিৰত কোনো নাই ইউডিএফৰ প্ৰয়োজন নাই বুলি কোনে কৈছে ৰাইজে এইবাৰ ইউডিএফৰ প্ৰয়োজন আছে বুলি দেখাব না নাই সেইটো ৰাইজে সিদ্ধান্ত ল'ব মুছলমান মানুহে কিমান দিন আৰু কংগ্ৰেছ অফিচত গৈ চাফা কৰি থাকিব ৰুম টুম চাফা কৰিব আৰু যেতিয়া ক্ষমতা আহিব তেতিয়া তেওঁলোকে চলাব সেই কথাটো মুছলমান মানে গম পাই গৈছে এতিয়া কোৱা নাই নহয় মুখ্যমন্ত্ৰীয়ে পুৰহি আগদিনা ষ্টেটমেণ্ট দিলে যে মুছলমানৰ লগত আমাৰ কোনো শত্ৰুতা নাই আৰু তেওঁ সদনত থিয় হৈ কৈছে মই সুধিছিলোঁ যে চৰৰ মানুহখিনিক মাটিৰ পাট্টা দিয়া হ'ব না নাই তেওঁ চৰ কৈছে অহা দিনত মই দিয়াৰ কাৰণে মই সিদ্ধান্ত ল'ম আৰু চৰৰ এছেছমেণ্ট আৰম্ভ কৰাই দিছোঁ অহা দিনত মই সেইখিনি পাট্টা দিম কিন্তু আপোনালোকে সহযোগিতা কৰিব লাগে কিন্তু সদনত কোৱা কথা কাজিয়াটো ক'ত কাজিয়াটো কোনোবা জেগাত যদি মুখ্যমন্ত্ৰী চাওক একদম মই খোলাকে কৈ আছো কোনোবাই ভাল পাওক বেয়া পাওক ৰাজনীতিত ট্ৰেন্সপাৰেণ্ট থাকিবলৈ মই এটা এক্সাম্পল দি আছো যদি এই সূৰ্য পাহাৰখনত নামটো চেঞ্জ কৰি কোনোবা মানুহ আহি কুদৰতপুৰ বনাই দিয়ে তেতিয়া ভাল কৰিছে না বেয়া কৰিছে সেই কুদৰতপুৰ নাম থকা জেগাখনত যদি কোনোবাই আহি সূৰ্য পাহাৰ বুলি মন্দিৰ বুলি লিখি দিয়ে তেতিয়া মুছলমান মানুহে বেয়া পাব না নাই বেয়া পোৱাটো হিন্দু মানুহৰ ক্ষেত্ৰত যেনেকৈ এপ্লিকেবল মুছলমান মানুহৰ ক্ষেত্ৰতে এপ্লিকেবল কথাটো বুজিছে বেয়া পোৱা পুইটো মুছলমানৰ ক্ষেত্ৰত এপ্লিকেবল ভাই বিধায়কৰ চিমৰ লগে ঘনিষ্ঠতা নাথাকিব কাৰ লগত আপোনাৰ লগত থাকিব নেকি আপোনাৰ লগত থাকি লাভ নাই আপোনাক খালি বাইটে দিম আমাৰ সমষ্টিত ৰাস্তা লাগে পানী লাগে কাৰেণ্ট লাগে মই মুখ্যমন্ত্ৰী যাব লাগিব টেক্সৰ টকাটো কাৰ তাত পোৱা মই যে পুৱা উঠি জি এছ টি দিওঁ পুৱা টুথব্ৰাছটোৰ পৰা টুথপেষ্ট ওলোৱাতে যে জি এছ টি দিওঁ মুখ্যমন্ত্ৰী তাত থাকেতো পইচাটোতো তেওঁহে ডিষ্ট্ৰিবিউট কৰে তো মই পইচাটো তাততো আছে মই তাত নাযাওঁতে ক'ত যাম কথাটো বুজিছে সেইটো বেলেগ চেপ্টাৰ কোনদিন মই মুখ্যমন্ত্ৰীৰ বিৰোধিতা কৰা নাই যোৱা 5 বছৰৰ ভিতৰত কওক কোনটো ইছ্যু উচ্ছেদ হৈছে মই কৈছোঁ আজিও মই কৈ আছোঁ উচ্ছেদ কোনো এটা ভ্ৰান্ত ধাৰণা অসমৰ ৰাজনীতিত মই ক্লিয়াৰলি কৈ আছোঁ যে মুছলমানে উচ্ছেদ নামানে বুলি নক'ব প্ৰতিজন মুছলমানে ভাবে লিগেল উচ্ছেদ হ'ব লাগে আমাৰ লিগেল উচ্ছেদৰ প্ৰচিডিঅ'ৰ লৈ মুখ্যমন্ত্ৰীৰ লগত আমাৰ বাদ বিবাদ আৰু আপোনালোকে ভাবেনি মই এই NDA জইন কৰিলে মই যে AGPত আজিও জইন কৰিম সেই দাবীৰ পৰা মই আঁতৰি নাযাওঁ মই ৰোজ কম ডেইলি কম সদনৰ ভিতৰত কম বাহিৰত কম আজিও কৈ আছোঁ
লিগেলি আইন মানি উচ্ছেদ হ'ব লাগে, জেনুইন উচ্ছেদিত ভাৰতীয় নাগৰিকক মাটিৰ পট্টা দিব লাগে, একেবাৰে ক্লিয়াৰ কথা। মই ডিচিৰ অফিচ লৈ ইণ্টিগ্ৰেটেড ডিচি অফিচ লৈছোঁ, চাৰ্কিট হাউচ লৈছোঁ, 4 লেন ব্ৰিজ লৈছোঁ, 1200 কোটি টকা লৈ ভোট দিছোঁ, কোনে বেয়া পাব? মানুহ হেপী, মানুহে পইচা লৈ ভোট দিছে, মই স্কিম লৈ ভোট দিছোঁ। কথাটো বুজিছে? মই সোণাইত মাইকত গৈ কৈছোঁ, এই যে ডিচি অফিচ ইণ্টিগ্ৰেটেড ডিচি অফিচ সোণাইত হৈ আছে, চাৰ্কিট হাউচখন হৈ আছে, এই যে 540 crores 4 লেন ব্ৰিজ হৈ আছে, এই কাৰণে মই ৰাজ্যসভাত বিজেপিত ভোট দিছোঁ। তেতিয়া মোক গালা মালা গামচা দিছে, সোণাইৰ মানুহে কৈছে আকৌ আগবঢ়া। মিনিংটো মুখ্যমন্ত্ৰীয়ে সন্মান কৰি কয়, কথাটো আমি বেলেগকে লৈ যাওঁ। কথাটো কিয় অতুল বৰা ডাঙৰীয়াই ক্লিয়াৰ কৰা নাই? অতুল বৰা ডাঙৰীয়াই একেবাৰে ক্লিয়াৰ কৰি দিছে যে মিয়া শব্দৰ অৰ্থ হ'ল মহাশয়, আৰু এজিপি সেকুলাৰ দল, আমাৰ ষ্টেণ্ড আমাৰ এইটো একেবাৰে ক্লিয়াৰ। এতিয়া কথা হ'ল, বহুতে কৈছে যে এজিপিটো এতিয়া গৈ পেলাই AIDF-ৰ ভাৰ্চন মানে পাৰ্ট 2 হ'ব এতিয়া। বাপৰে, এইটো নক'ব দেই। জাতিৰ আৱেগ থকা এটা দল, অসমীয়া জাতিৰ আৱেগ থকা দল এজিপি, আপোনালোকে যি টি নক'ব। এটা জাতীয় ইমান আন্দোলন কৰি এটা দলৰ জন্ম হৈছে, সেই দলটো তেনেকৈ ক'ব নাপায়।